দেখছি না এডালক বামি আৰু ইফালে একডাল পাইছে মনত আছে। বন্ধুসকল আজি আৰু এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকক মই বস্তুটো দেখাই দিওঁ কিহৰ ভিতৰত ভিডিঅ'টো হ'ব আৰু বস্তুটো দেখাবলৈ গ'লে আপোনালোকে গমেই পাব। সেইবিলাক আপোনালোকক বস্তুটো দেখাই দিওঁ। আৰু বন্ধুসকল মই যে আপোনালোকক বস্তুটো বুলি কৈছিলোঁ সেই বস্তুটো হৈছে এইটো বস্তু আপোনালোকে দেখছি না। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এই বস্তুটো। মই দেখাই দিওঁ আৰু ভালকৈ খুলি পেলাই। সেই বস্তুটো হৈছে এইটো বস্তু। আজি তাৰমানে বৰা উবা যোৱা প্লেন এটা কৰা গৈছে। এতিয়া প্ৰথমতে মই বৰাহত টোপখিনি যোগাৰ কৰি লওঁ। যোগাৰ মানে আপোনালোকেতো গমেই পাইছে বৰাহত লগৰ কাৰণে টোপ লাগিব। গতিকে সেই টোপখিনি প্ৰথমতে যোগাৰ কৰি লওঁ। তাৰে পিছত লগ এটাকো কৈছোঁ, সিও আহিম বুলি কৈছে। সি অহাৰ পিছত বৰা উবা যাম। আজি আপোনালোকক বৰা বোৱাই ভিডিঅ' দিম মই। বন্ধুসকল সুন্দৰমতে বজাৰৰ পৰা আহি পালোঁ। টোপ লৈ পেলাই টোপ নায়েই বজাৰত। টোপ মানে আপোনালোকক কি টোপ মই সেই বস্তুটো আগে দেখাই দিওঁ। এটা ধুনীয়া কৰি থৈ দিয়া আছে এই টেমাটোত। দেখাই দিওঁ ৰ'ব কিহৰ টোপ হৈছে আপোনালোকৰ। এই দেখছি না নিচলা মাছৰ টোপ। নিচলা মাছৰ টোপ ধুনীয়া কৰি লৈ অহা গৈছে আৰু ইয়াতে থৈ দিয়া আছে এইটো বৰাটো। আৰু নিচলা মাছৰ টোপ যিহেতু দেখা পাইছে, আজি যাম আমি আমাৰ তাতে ধুৰগুচি বুলি জেগা এটুকুৰ আছে। সেই জেগাটুকুৰত এটা নদী আছে। নদী মানে সৰু নদী, বেছি ডাঙৰ নহয়। আমাৰ এফালে কোৰ বুলিও কয় সেইটোত যাম বৰশী বোবাক গেলি। বৰশী বই যদি মাছ পাওঁ আপোনালোকক দেখিলোঁ, আৰু মাছ নাপালেতো আৰু নায়েই, আৰু উপায় নাই। আৰু নিচলা মাছ নায়েই, নলী এই সৰু সৰু চানা মাছ আছিল, পুঠি মাছ, দৰগেনা মাছ সেনেকৈ তাৰে মাজত আছিল। তাৰে মাজৰ পৰাই মই বোলো মোক এক পোৱা দি অলপ নিচলা অলপমান বেছিকৈ লৈ পেলাই 120 টকা লৈছে এক পোৱাত। গতিকে সেইকেইটাৰ পৰা ইয়াতে ক'ৰবাত 150 গ্ৰামমান ওলছি বোধহয় নিচলা। এতিয়া সেইকেইটা নিচলা লৈ পেলাই মোৰ লগটো আহি পেলাই এতিয়া ধুৰগুচিক বৰা বোৱা যাম। তাতে যাই পেলাই আপোনালোকক লগ পাই আছোঁ ধুনীয়াকৈ। আৰু যিহেতু বৰা বোৱা যাম, বৰা বোৱা যোৱাৰ আগতে ঘৰত তুলতুলীয়া হৈ খাই লৈ যাব লাগিব। এইফালে চাওক ধুনীয়া কৰি মায়ে ভাত দিছে। এই ভাত, এইফালে আছে ভাত কেৰেলা ভাজা, বাংনা ভাজা, এইফালে আছে মাছ, তাৰপিছত আৰু এখন আঞ্জা আছে ধৰকচোন। এখন আছে আঞ্জা। এতিয়া এখানি সুন্দৰমতে খাই লওঁ। খাই পেলাই লগটো অহাৰ পিছত যাই আছোঁ বৰশী বোৱা। আৰু বন্ধুসকল আহি পালোঁ এতিয়া বৰা বোৱা জেগা। ইফালে থৈ দিলোঁ ইয়াতে গাড়ীখন, আৰু ইফালে আছে আমাৰ ছাৰ, লগত এইটো হৈছে ইয়াৰ বৰা, আৰু মোৰ অস্ত্ৰখিনিতো আছেই ইয়াতে। য'ত বুম সেই জেগাখিনিক গেলি যাই আছোঁ এতিয়া খোজকাঢ়ি পেলাই। এনাহেন হৈছে জেগাখিনি। ইফালে পানী, আৰু নদী বুলি যে কৈছিলোঁ এইটো হৈছে নদী। পানীগিলাখন ঘোলা হৈ আছে একদম, ক'ব নোৱাৰোঁ আৰু মাছ চাছ পাওঁ না নাপাওঁ বা। পালি বাৰু দিন ভাল আপোনালোকে দেখা পালাক, বা ময়ো দেখাব পাৰিলোঁ। নাপলি আৰু এনেই গেল পুৱাৰ পৰাই কষ্টখিনি। বোলে আমাৰ বৰা বোৱা জেগাখিনি এখানি হৈছে জেগা। বিতুপন মাছ চাছ পোৱা যাব নে নাযায়? লাগে দেই। মই কিন্তু আগতে একদিন আছিলোঁ, সিদিনাখনে পাইছিলোঁ কিন্তু, সেই গতিকেহে আজি তোক লগ ধৰা গৈছে। দেখা যাওক বৰাটো ধুনীয়া কৰি ফিটিং কৰি লওঁ, আৰু কেনেকৈ ফিটিং কৰোঁ সেইও দেখাই দি আছোঁ আপোনালোকক। চাই থাকক আপোনালোকে। এই বন্ধুসকল এতিয়া ধুনীয়া কৰি মই বৰাটো ফিটিং কৰি লওঁ। এইটো হৈছে বৰাটোৰ কেপটো, ওপৰত লাগি থাকে এনেকৈ, ইয়াক গুচাই দিলোঁ। আৰু এইটো হৈছে হুইলটো ধুনীয়া কৰি ফিটিং কৰি ল'ব লাগিব ইয়াতে। এইটো বঢ়িয়া কৰি এইটো ঢিলা কৰি লৈ পেলাই ফিটিং কৰি ল'লি হ'ল। আৰু মাছ বা পাওঁ না নাপাওঁ নাজানো, আৰু কষ্টখিনি কৰা গৈছে, পালি ভাল লাগিব আৰু আপোনালোককো দেখাব পাৰিলোঁ। সেই গতিকে আৰু ইফালে এইটো ঢিলা কৰি ল'ব লাগিব নামন, বুই দিলি হ'ল আৰু ইফালে আমাৰ বিতুপন ভাইও পূৰা একদম, বিতুপনততো বাঁহৰ চিপ আগতে ময়ো আনিছিলোঁ, তাৰে পিছতহে এইটো চিপ অনা গ'ল। বিতুপন বৰা আৰু ফিটিং কৰি দিয়ে আৰু কাটি দিয়ক আৰু দে বন্ধুসকল। এতিয়া ধুনীয়া কৰি টোপটো গাঁঠি লওঁ। আৰু এইটো হৈছে নিচলাটোৰ এই যিটো মাথাটো থাকে, এই মাথাটো কাম নাই, এই মাথাটো ফেল দিব লাগিব, আৰু ধুনীয়া কৰি বৰাহত গাঁঠি ল'ব লাগিব এনেকৈ বঢ়িয়া কৰি। ঠিক এইটো আৰু এনাহেন চিষ্টেমত গাঁঠা যায়। আৰু এতিয়া আৰু পাতি দিওঁ আৰু বৰাটো। বন্ধুসকল প্ৰায় 10 মিনিটমান হ'লেই, এতিয়া গেলি আকৌ হ'লি দেখাই নাই। এফালে পাতি থৈ দিছে সি, আৰু মই পাতি থৈ দিছোঁ এই তাতে। এইটো কি কওঁ লাগব না কিবা? পানী নানো তাকেতো, আৰু পানীটো বহুত কম হৈ গৈছে না, সেই গতিকে নালগিবও পাৰে। চাওঁ তথাপি এতিয়া 10 মিনিটমান হ'লহে, আৰু কিছু টাইম বহি চাওঁ কেনেহেন কি হয়।
প্ৰায় আধা ঘণ্টা ইয়াতে বুলো, এতিয়া গেলে একো নাই, বৰা চৰা কচে লৈছোঁ আৰু এতিয়া বেলেগ এটা জেগা আছে তাকে গেলি যাই চাওঁ, তাতে যদি কিবা পালোঁ, নাপলি আৰু নাই আৰু এনেই গেল আৰু এতিয়া যাই আছোঁ আমি আৰু নতুন জেগাটোক গেলি, তাতে যদি কিবা পাওঁ হ'ব, তাতে বহি চাওঁ অলপমান টাইম, ক'ৰবাত ইয়াতেও আধা ঘণ্টা বুলো, তাতেও ক'ৰবাত আধা ঘণ্টা 40 মিনিটমান বহি চাওঁ, যদি পাওঁতো ভালেই কথা। নতুন জেগাটো একদম ধুনীয়া কৰি আহি পালোঁ, ইফালে পাতি থৈ দিছে সি এইটো তনয়বা দেখছি না নাই, তাতে পাতি থৈ দিছোঁ মই, আৰু ইফালে চাৰে একডাল তুললি না একডাল, একডাল উঠাই দিছে সি বঢ়িয়া চাই, আপোনালোকক মই দেখাই দিম বাৰু পিছত, আৰু ধৰি আছে তাৰ। মাতিছোঁ বন্ধুসকল, বহু টাইমৰ মূৰত একডাল পাইছোঁ, সি একডাল আগতে পাইছে আৰু এতিয়া মই একডাল পালোঁ, এনডাল দেখছি না, এনডালক বামি এনডাল, আৰু ইফালে ই একডাল পাইছে, মনত আছে, ধুনীয়া একদম। বন্ধুসকল, এই একডালে যি পালোঁ, তাৰে পিছত এতিয়া গেলে আৰু আকৌ দেখা দেখি নাই। এইফালে ধুনীয়া কৰি বৰাটো পাতি থৈ দিছোঁ, এই সিফালে বিটু বনাবা বৰা পাতি ফেলে গেম খেলাত লাগছি। আইছোঁ একে বামী মাছ আইছি, কিন্তু পাণমুত্ৰ দেখছি না, পাণমুত্ৰ এইটো বেকাৰ সোমাই গিলাখান ইয়াতে নষ্ট কৰি লাভ নাই, মাছো নাই, কিবাকে একডাল পাইছোঁ মাত্ৰ বামী, মই একডাল, পাণমুত্ৰ এটা, এই বিটু বনাই পাইছে একডাল, এইটো বহি আছে, কিবা গেমেই মাৰি আছে। এইফালে ইয়াতে বৰাটো ধুনীয়া কৰি পাতি থৈ দিছোঁ, আৰু বোৱা জেগাখিনি মই আপোনালোকক দেখাই দিয়া নাই, এইটো হৈছে বোৱা জেগা আমাৰ। এই সেইফালেও পানী বৈ আছে দেখছি না, এই বগা বগা, তাতেও বৈ আছে সেন্দে দুই একডাল পাইছে বোধহয়, ধৰাও নাই, সেই গতিকে আৰু আজি আৰু নবওঁ বুলি ভাবিছোঁ, আৰু 5-10 মিনিটমান থাকি পেলাই ঘৰকে যাওঁ। বিতুপন ভাই, বৰা বুবা আহি পেলাই কেনে লাগিল? কেনে লাগব আৰু, মাছ চাছ নাই, কি পালি তই এনে কৈ দিয়ে একবাৰ। একদম বামি লাগিলে চাওঁ বামি, আপোনালোকে ইয়াৰ বামি চাই লওক, এডাল বামি আহিবি না আৰু। বহুত দিনৰ মূৰত আজি অহা গৈছিল, মাজতে একদিনৰ পিছে মই আছিলোঁ 10 মিনিটমানৰ কাৰণে, সেইদিনা কিন্তু 10 মিনিটমানতে কামটো হৈ গৈছিল। কামটো মানে আপোনাৰ বামি পাইছিলোঁ আৰু কাণলি পাইছিলোঁ, সেই ভাবি পেলাই মই বোলো ইমান দিন অহাও নাই, সেই গতিকে আহিলোঁ আজি কিন্তু একো নহ'ল বুলি ক'লেও ভুল হ'ব। বামি একডাল পাইছোঁ মই ইমান ডাঙৰে, আৰু পাণমুত্ৰ এটা পাইছোঁ। এতিয়া ঘৰত গেলি যাই থাকোঁ আৰু, সময়গিলাখানো বেকাৰ নলিয়া নাই যে, বোলোৱে প্ৰায় 1.5 ঘণ্টামান সময় বোলো, কিন্তু 1.5 ঘণ্টা সময় হিচাপে মাছ নহ'ল। গতিকে আৰু পিছত যদি কেতিয়াবা যদি কোনোবাই বোৱা বুলি গম পাওঁ, বা মাছ পোৱা বুলি গম পাওঁ, তেতিয়া আপোনালোকক একদিন ভালকৈ দেখি খাম। কি কৈছা? পানী মাৰিব লাগিব জানো, পানী গুচি গৈছে না, সেইকাৰণে মাছ নাই। এইফালে পানীটো তাৰমানে কমি গৈছে একদম, পানী কম থাকিলে মাছটো ধৰাটো কম হয় ন, গতিকে পানী পাৰাত আহিব লাগিব একদিন। এনেহেন বৰা হ'লে ভাল, কিন্তু এটা বস্তু, বৰা বুবা অহা বুলি গমো নাপায়, ধুনীয়া কৰি কচাই ফেলে লৈ যাব পাৰি, একদম বঢ়িয়া একদম। বৰাটো কচাই দিওঁ, ধুনীয়া কৰি কচাই পেলাই, সেইটো বৰাৰ কিন্তু টাইম হ'ল, ভালকৈ থৈ দিয়াৰ কাৰণে আছে, আৰু নহ'লে মামাৰ লাগি যায়, পানী থৈ দিলে অলপমান চাফাকৈ ৰাখিলে বস্তুটো অলপ লাষ্টিং কৰে। বৰা কচাই দিলোঁ পুৰা, এতিয়া টনটনীয়া আৰু কোনেও আৰু গমো নাপায় বৰা বুবা অহা বুলি। ঠিক আছে তেতিয়াহ'লে, আৰু ঘৰত গেলি যাই থাকোঁ আৰু। বন্ধুসকল, এই মাছ মৰা ভিডিঅ'টো চাই আপোনালোকে কেনাই পালাক, সুন্দৰ এটা কমেণ্ট কৰি দিব। মাছ মৰা মানে মাছটোতো নাপলোঁ দিয়কচোন, তথাপিও আৰু মাছ মৰা বুলি কৈছোঁ, গতিকে কি দেখুৱাব পাৰিলোঁ নাজানো, আৰু যেখানি পাৰছোঁ সেইখানি আপোনালোকক দেখাইছোঁ। বৰা বই ফেলে লগত কেমেৰা কৰাটোও টান, বৰাহৰ পৰা ডাইৰেক্ট মাছটো উঠাই অনা, যি দুটা মাছ পাইছোঁ সেই দুটাও পাৰফেক্ট শ্বটত আপোনালোকক দেখুৱাব পৰা নাই, গতিকে সেইখানিকে আপোনালোকে চাব আৰু নিজৰ বুলি। আজিৰ ভিডিঅ'টো আৰু ইয়াতে শেষ কৰোঁ। জয় অসম, জয় জুবিন দা।